Welcome back to my YouTube channel Sangeeta Medhis vlog. আজি গৈ আছো ৰংছাপাৰা অসমৰ ভিতৰত সকলোতকৈ সাফা গাঁওখন ক্লিনেষ্ট ভিলেজ এইখন আছে গোৱালপাৰাত আপোনালোকে নিশ্চয় জানে মই আজি যাম বুলি ভাবিলে চাব গতিকে আপোনালোককো দেখাম আপোনালোকে চাই থাকিব গোটেই ভিডিওটো গতিকে মোৰ লগত বলক ৰংছাপাৰা যোৱা এইটো ৰাস্তা চাৰিওফালে পথাৰৰ মাজে মাজে ধুনীয়া কুলকুৰিয়া ৰাস্তাটো ৰাস্তাৰ কাহে কাহে মাছ মৰা মানুহ বহুত আছে বহুত মাছ আছে চাগে মাইনা এজনী মাছ মাৰি আছে মাইনাজনেও বহুত মাছ পাইছে তাই একদম টোপোলা বান্ধি নিছে ৰাংছাপাৰা যোৱা ৰাস্তাটো আমি মানে পাৰ হৈ গৈছিলো এইটো সাইডে লেফট সাইডে যাব লাগিব বেছি দূৰ নহয় গোৱালপাৰাৰ পৰা আমিতো গুৱাহাটী হৈ আহিছো নলবাৰীৰ পৰা গোৱালপাৰা অহা দুটা ৰাস্তা আছে এটা গুৱাহাটী হৈ পিনে গুৱাহাটী বকো মিৰ্জা হৈ পিনে আৰু এটা আমাৰ এনেকুৱা বৰপেটা বঙাইগাঁও হৈ পিনে আহিব পাৰি আমি গুৱাহাটী হৈ আহিছো গতিকে এইটো দুদিনৰ পৰা বেছি আহিব নালাগে মানে চিনি পোৱাৰ বিশেষ অসুবিধা নাই আৰু তাৰপিছত ৰাস্তাটো চাবচোন ৰাস্তাটো কেঁচা ৰাস্তা বাৰু যোৱা ৰাস্তাখিনি এইখিনি অকণমান বেয়া ये राम আমাক মানে ইয়াত গুগল মেপেও ধোকা দি দিলে মানুহকতো বিশ্বাস কৰিব নোৱাৰিয়ে ধোকা দিয়ে সবে কিন্তু মানে ইয়াত গুগল মেপেও আমাক ধোকা দি দিলে আমি আসলতে যেটো সাইডৰ পৰা আহিছিল সূৰ্য পাহাৰ চাই পিনে এইটো সাইডৰ পৰা আমাক এইটো ৰাস্তা দেখুৱালে কিন্তু একদম ভিতৰি আৰু এটা ধুনীয়া ৰাস্তা আছিল সেইটো আমাক নেদেখুৱালে এতিয়াহে চালো আৰু ভালকে আৰু সেইটো ৰাস্তাৰে আমি সোনকাল পালো হয় এইটো ৰাস্তাৰে মানে 2 কিলোমিটাৰ মান আৰু আমি বেছিকৈ আহিব লগা হৈছে আৰু এইবিলাক কিবা কিবি অচিনাকি গছ দেখিছো কিন্তু গছটো মই চিনি পোৱা নাই ধেৰ খেতি আছে মানে ইয়াত এইটো গছৰ কোনোবা যদি লোকেল পাও মানুহ নিশ্চয় আপোনালোকক খুদি পিনে জনাম কি গছৰ খেতি এইটো আচ্ছা মানুহ এজনৰ লগত কথা পাতি গম পালো যে এই গছবোৰ সকলো ৰবৰৰ গছ হয় ইয়াত গোৱালপাৰা জিলাত কম বেছি পৰিমাণে হলেও মানুহবিলাকে ৰবৰৰ খেতি কৰে আৰু আমাৰ অসমৰ যিমানবোৰ জিলা আছে গোটেই জিলাবোৰৰ ভিতৰতে গোৱালপাৰা জিলাতে মানে ৰবৰ খেতি কৰা হয় আৰু এই ৰবৰ খেতি কৰা এটা বহুত ধুনীয়া পদ্ধতি আছে ৰবৰ গছডালৰ পৰা যিটো মানে আঠা ওলাই সেই আঠাটোৰে মানে ৰবৰ তৈয়াৰ কৰে মই আগতে দেখা নাছিলো আজি দেনি চকুৰে দেখি পিনে মোৰ বহুত বেছি ভাল লাগি গৈছে আপোনালোকে চাওকচোন এই গোটেইবোৰ ৰবৰৰ গছ হয় আৰু প্ৰত্যেকডাল গছৰ গুৰিত এনেকৈ এইটো বান্ধি দিছে চাওকচোন কিন্তু বাতিৰ নিচিনাকৈ এনেকুৱা এটা বান্ধা আছে আৰু এইটো চাওক এইটো ধুনীয়াকৈ এটা নলী টাইপৰ কৰি দিছে আৰু এই গছডালৰ গোটেই আঠাটো যায় মানে এনেকৈ যায় সেইটোত পৰে বাতিটোত পৰে আৰু সেইখিনিয়ে ৰাবাৰ হিচাপে ব্যৱহাৰ কৰে আৰু এইটো প্ৰত্যেকডাল গছতে আছে চাব পাৰে আপোনালোকে প্ৰত্যেকডাল গছতে আছে গছডালৰ পৰা যিটো আঠা পৰে সেই আঠাটো নিখৰণ হোৱা সকলোতকৈ ধুনীয়া টাইমটো হৈছে ৰাতিপুৱা 7-8 বজাত সেইখিনি টাইমত বহুত বেছিকৈ ৰসটো নিখৰণ হয় বাপৰে এই ধুনীয়া বহুত ভাল লাগিছে এতিয়া আমি আগত যাওঁ নহ'লে আৰু দেৰি হৈ যাব ৰাংছাপাৰা ৱে টু ৰাংছাপাৰা ইয়াত এটা হেড অফিচ আছে এথনিক আৰ্টিষ্ট ছ'চাইটি আছাম আচলতে ৰাস্তাটোত আমি যি দেখিছোঁ আপোনালোকক গোটেইখিনি দেখাই আহি আছোঁ ৰাস্তাটো যদি অকণমান ভুল হৈছে কিন্তু আহি পিনে বহুত ধুনীয়া লাগিছে নতুন অভিজ্ঞতা হৈছে ৰবৰ গছ দেখিলোঁ আৰু এতিয়াহে আমি মানে সেইটো ৰাস্তা পালোঁ ভিতৰি আহি মেইন ৰাস্তাত পালোঁ যিটো ৰাস্তাৰ একদম চিধা গৈ পিনে আমি ৰাংছাপাৰা পাম আৰু আপোনালোকে যে ৰাস্তাৰ দুই কাষে যে এইবোৰ যে তাৰত মেলি দিয়া দেখিছে এইবোৰ কাপোৰ নহয় এইবিলাক ৰবৰে হয় যদি আগত কৰবাত দেখা পাওঁ আপোনালোকক নিশ্চয় ভালকৈ দেখাম নাৰিকল দেখিছেনে কিমান আছে এই ঘৰ মানুহজনীক বাটত লগ পালোঁ তেখেতে বোলে আমাক নাৰিকল খুৱাই ধুনীয়াকৈ আমাক মাতি আনিলে
ভিতৰৰ পৰিৱেশটো বহুত ধুনীয়া লাগিছে, ইমান ফুল চুল আছে। আৰু আহিয়ে দেখা পালোঁ চোতালত এইবোৰ মেলি দিয়া। এইমাত্ৰ যে আপোনালোকক বাটত দেখুৱাইছিলোঁ মেলি দিয়া ৰবৰ, এইবিলাক ৰবৰ হয়। এখেতসকলেও বনায়, ঘৰত অলপ চলপ আছে বুলি কৈছে। তাৰপৰা যে গছৰ পৰা যে আঠাটো যে লৈ আহে, আনি পিনে আপোনালোকে নিজে বনায়? মেচিন আছে আৰু এইটোত বনায় নেকি? এতিয়া তাৰ মানে কি কৰি লৈ যায়, এইটো সাঁচা বুলি কয় ন? নহয় ট্ৰে বুলি কয়। ট্ৰে। আচ্ছা। মিচিং আছে। লাষ্টত এইটো হয়, এইটো হয়। এইটো প্লেন কৰা, ইয়াৰ পৰা নামাই কিনে প্লেন কৰা এটা মিচিং আছে। আৰু এইটোতো ডাইচ আছে নহয়, এইটো ডাইচ কৰা এটা মিচিং আছে। এইটো তেওঁলোকে এনেকৈ বনাই ৰ'দত শুকায়, ভাল ৰ'দ হ'লে 8 দিন 10 দিন মানত ধুনীয়াকৈ শুকাই যায় বুলি কৈছে। আৰু শুকোৱাৰ পিছত মানুহ আহি পিনে মানে এওঁলোকৰ পৰা টকা দি পিনে কিনি পিনে লৈ যায়। আপোনালোকৰ নিজৰ বাগান নে ৰবাৰৰ? কিমান মান মাটিৰ আছে? এইখন তেওঁলোকৰ ৰবৰ গছৰ বাগান। বেছি মাটি নাই কাৰণে এইখিনি মাটিতে ধুনীয়াকৈ কৰিছে ঘৰৰ পিছপিনে। বছৰমান হ'ল এইবিলাক গছৰ? যত্ন কৰে 35-30 যায় বুলি কয় আৰু আমাৰ ছাৰে, বৰুৱা ছাৰ, আমাৰ ফিল্ড অফিচাৰ ডেকাছ বাইদেউ। আপোনালোকক ট্ৰেইনিং দিছে মানে ন? এনে প্ৰাথমিক ট্ৰেইনিং, টেপিং অমুক তমুক ইত্যাদি। আমাৰ ট্ৰেইনাৰ নহয়, প্ৰাইমাৰী নলেজ। তথাপি মিষ্টেক হয়। আমি যিমানখিনি জানো তাকে নগণ্য নলেজ আমাৰ। এটা জলবায়ুৰ লগত আমাৰ নৰ্থ ইষ্টৰ লগত জলবায়ুৰ লগত মিলে, কেৰেলা এণ্ড নৰ্থ ইষ্ট, মেঘালয়, আছাম জলবায়ুৰ লগত থাকে। অভাৰ যদি 8 ডিগ্ৰী 10 ডিগ্ৰী থাকি যদি নামি আহে তেতিয়া মানে বেছি ঠাণ্ডাটো নহয়, বেছি গৰমতো নহয় আৰু 35, 30, 28 সেন্টিমিটাৰ হেৰিত কালাৰি। মালয়েছিয়া ফাৰ্ষ্ট ইনভেনশন হয়, আৱিষ্কাৰ হয় আৰু মালয়েছিয়া, ইণ্ডোনেছিয়া, মালয়েছিয়া। গৰখীয়া মানুহে কাটিছিল বোলে, কাহিনী আছে। মানে গোৱালপাৰাত কৰে কিন্তু বহুত ন, বহুত জেগাতে কৰে। বৰ্তমান বেলেগ ডিষ্ট্ৰিক্টত নকৰে নেকি এনেকুৱা? পুৰা চাপ্লাই আছে, কাৰ্বি আংলং, ডিমা হাছাও আৰু BTC, বড়ো টেৰিটৰিয়েল কাউন্সিল, কোকৰাঝাৰ, কাৰ্বি অট'নমাছ কাউন্সিল এৰিয়াত বৰ্তমান স্প্ৰে হ'লে আৰু উজনি। বেলেগ ডিষ্ট্ৰিক্টত নকৰে, গোৱালপাৰাতে কৰে ন বেছি? ট্ৰাইবেল এৰিয়াত অলপ আছে। এঘৰ অচিনাকি মানুহৰ ঘৰত যে আহিছোঁ, মোৰ এনেকুৱা একদমেই লগা নাই। মানে মানুহজন শিক্ষক হয়, আহি পিনে বহুত ভাল লাগিলে। আৰু তেখেতে মানে এফালৰ পৰা সকলো কথা বুজাই গৈছে, কেনেকৈ ক'ত কি খেতি কৰে, নাৰিকল খেতি কেনেকৈ কৰিলে। আহি পিনে ভাল লাগিলে। তেখেতসকল ৰাভা মানুহ হয়, ইমান বেছি মৰমীয়াল। মই সেইটো কাৰণে ট্ৰাইবেল মানুহক বহুত ভাল পাওঁ। আৰু ইয়াত মই সেয়াই কিবা কিবি কৰিছিলোঁ, কিন্তু মোবাইলটো বহুত দূৰত থকাৰ কাৰণে আৱাজটো নুশুনিলে। আৰু তেখেতসকলে আমাক নাৰিকল খাব দিলে, নাৰিকল আনকি আমাক লৈও আহিব দিছে। নাৰিকলৰ খেতি কৰে, নাৰিকলো তেখেতসকলৰ পৰা কিনি লৈ যায় বহুত দূৰৰ পৰা। আমি কমেও ইয়াত 2 ঘণ্টামান বহিলোঁ। তেখেতসকলে আমাক একদমেই উঠিব নিদিয়ে, মানে ইমান বেছি ভাল পাইছে। মই বিশেষ ভিডিঅ' কৰা নহ'ল তাত, তেখেতসকলৰ লগত কথা পাতি থাকিলোঁ। যিহেতু মোৰ ব্লগিং কৰা ইমান অভ্যাস নাই, যিখিনি পাৰোঁ সেইখিনি দেখাইছোঁ। আৰু ইয়াত আমাক নাৰিকল কাটি থকা দাদাকেইজনে আহি পিনে নাৰিকল কাটি দিলে। একদম পানী আছে। গৰমত আৰু ইয়াতকৈ ভাল বস্তু নাই আৰু। বহুত পানী আছে, এটা পিয়ৰ বস্তু, এনেকা বস্তু নাপায় আৰু। ইমান ট্ৰেইনিং আছে গাছত উঠা, বাপৰে বাপ। পিয়ৰ আৰু এয়া আমাৰ কাৰণে নাৰিকল ওলাই আছে। নাৰিকল আমি এনেই নিনিওঁ আৰু কিনিয়ে লৈ যাম। নাৰিকলৰ যোৰা ইয়াত কিমান জানে? নাৰিকলৰ যোৰা ইয়াত 30 টকা 40 টকা। আমি 40 টকাত কিনি নিম। আমাৰ নলবাৰীততো বহুত বেছি, বাপৰে। বিহুৰ টাইমততো 200 পাৰ হৈ যায়, এতিয়াওতো 150 মান আছেই। আপোনালোকৰ সেইটো চাইডে কিমান কমেণ্টত জনাব। নাৰিকলবিলাকো বহুত ডাঙৰ ডাঙৰ হয়।
আৰু এনেকৈ আমি নাৰিকল চাৰিকল লৈ এতিয়া ৰাংচাপাৰালৈ যাব ওলালোঁ। বহুত ভাল লাগিলে আহি তেওঁলোক, আৰু ইয়াত তেওঁলোকে ডাব নাৰিকলটোহে লৈছে, মানে ডাঙৰটো মেচিয়ৰটো লোৱা নাই। আৰু এনেকৈ এওঁলোকক মাত তাত দি পিনে আমি ৰাংচাপাৰালৈ যাওঁ বুলি ভাবিলোঁ। এইটো ভিডিঅ'তে আপোনালোকক ৰাংচাপাৰা দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায়, আপোনালোকে ব'ৰ পাব, সেইটো কাৰণে আমাৰ জাৰ্ণিটো দেখুৱালোঁ। নেক্সট ভিডিঅ'ত আপোনালোকে গোটেই ৰাংচাপাৰা দেখা পাব। আপোনাৰ ৱেলকাম টু ৰাংচাপাৰা, ক্লিনেষ্ট ভিলেজ ৰাংচাপাৰা।